জয় জয়তে আসাম টেকনিক্যাল হেল্পৰ পৰা আপোনালোকৰ কাৰণে এখন ইনফৰমেটিভ ভিডিঅ' লৈ আহিছোঁ। আপোনালোকে এতিয়াৰ পৰা মোবাইলতে ৰেচন কাৰ্ড ডাউনলোড কৰি ৰাখিব পাৰিব বা মোবাইলত ডিজিটেল ৰেচন কাৰ্ড ডাউনলোড কৰি ৰাখিব পাৰিব। কেনেকৈ কৰিব সেই বিষয়ে ভিডিঅ' লৈ আহিলোঁ। পোনপ্ৰথমে আপোনালোকে গুগল বা ক্ৰমত যাব আৰু যিসকলে মোৰ চেনেলত নতুন ভিজিট কৰিছে সেইসকলক মই অনুৰোধ কৰি কৈ আছোঁ, মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু যিসকলে অলৰেডি ছাবস্ক্ৰাইব কৰিছে সেইসকলক মই বহুত বহুত ধন্যবাদ জনাইছোঁ। গুগল বা ক্ৰমত অহাৰ পিছত আপোনালোকে ইয়াতে সাৰ্চ কৰি দিব ডিজি লকাৰ। সাৰ্চ কৰাৰ লগে লগে আপোনাৰ পেজটো অলপ লোডিং হ'ব। লোডিং হোৱাৰ পিছত আপোনাৰ সন্মুখত এইখন পেজ খোল খাই আহি যাব। এইখন পেজ খোল খাই আহি যোৱাৰ পিছত আপোনালোকে ইয়াতে দেখা পাব যে ডিজি লকাৰ, ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত আকৌ এটা নতুন পেজ খোল খাই আহি যাব। এনেকৈ খোল খাই আহি যাব। এনেকৈ খোল খাই আহি যোৱাৰ পিছত আপোনালোকে ইয়াতে দেখা দুটা অপশ্যন পাব। ইয়াতে দেখা পাব যে এটা আছে সাইন ইন আৰু এটা আছে সাইন আপ। আপোনালোকে পোনপ্ৰথমে সাইন আপত ক্লিক কৰিব। সাইন আপত ক্লিক কৰাৰ লগে লগে পেজটো অলপ লোডিং হ'ব। লোডিং হোৱাৰ পিছত আপোনাৰ সন্মুখত এনেকৈ আহি যাব। ইয়াৰ পৰা আপোনালোকে কি কৰিব লাগিব, আপোনাৰ একাউণ্ট এটা ক্ৰিয়েট কৰিব লাগিব। ইয়াতে দেখা পাব যে আপোনাৰ ফুল নামটো লিখি দিব, তাৰপিছত ডেট অফ বাৰ্থটো দিব, জেণ্ডাৰটো সিলেক্ট কৰিব, তাৰপিছত মোবাইল নাম্বাৰ, ইমেইল এটা দিব। তাৰপিছত আপোনালোকে ইয়াতে দেখা পাব সেট 6 ডিজিট সিকিউৰিটি পিন। ইয়াতে আপোনালোকে 6টা সিকিউৰিটি পিন দিব, যিটো আপুনি মনত থাকে সেইটো লিখি দি সাবমিটত ক্লিক কৰিব। আপোনাৰ মোবাইলত এটা OTP যাব। এনেকৈ আপোনালোকে কৰি নিব। কৰি লোৱাৰ পিছত তাৰপিছত আপোনালোকে দেখা পাব সাইন ইন। আপোনালোকে সাইন ইনত ক্লিক কৰি দিব। সাইন ইনত ক্লিক কৰাৰ পিছত আপোনালোকৰ এনেকুৱা আহি যাব। আপোনালোকে এলো কৰি দিব। এনেকৈ কৰি দিব। কৰি দিয়াৰ পিছত ইয়াতে দেখা পাব মোবাইল নাম্বাৰ। ইয়াতে আপুনি আপোনাৰ মোবাইল নাম্বাৰ দি লগ ইন কৰিব পাৰিব। ইয়াতে মোবাইল নাম্বাৰটো লিখি দিব। মোবাইল নাম্বাৰটো লিখি দিয়াৰ পিছত আপোনালোকে নেক্সটত ক্লিক কৰি দিব। নেক্সটত ক্লিক কৰাৰ লগে লগে আপোনাৰ পেজটো অলপ লোডিং হ'ব। লোডিং হোৱাৰ পিছত এনেকৈ আহি যাব। আপোনাৰ মোবাইল নম্বৰত যদি দুটা ডিজি লকাৰৰ একাউণ্ট থাকে এনেকৈ আহি যাব। আপুনি এটা সিলেক্ট কৰি ল'ব। সিলেক্ট কৰি লোৱাৰ পিছত আপোনাৰ যিটো সিকিউৰিটি পিন সেইটো ইয়াতে বহাই দিব লাগিব। তাৰপিছত আপোনালোকে সাইন ইনত ক্লিক কৰি দিব। সাইন ইনত ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইলত এটা OTP আহিব। OTPটো আপোনালোকে ইয়াতে বহাই দিব। ইয়াতে বহাই দিয়াৰ পিছত আপোনালোকে সাবমিটত ক্লিক কৰি দিব। সাবমিটত ক্লিক কৰাৰ লগে লগে আপোনাৰ পেজটো অলপ লোডিং হ'ব। লোডিং হোৱাৰ পিছত আপোনাৰ একাউণ্টটো লগইন হৈ যাব। একাউণ্টটো লগইন কমপ্লিট হৈ গ'ল। এতিয়া আহিব ৰেচন কাৰ্ড কেনেকৈ ডাউনলোড কৰিম বা ৰেচন কাৰ্ড কেনেকৈ ডিজি লকাৰত এড কৰিম বা ডিজিটেল ৰেচন কাৰ্ড কেনেকৈ ডাউনলোড কৰিম সেইটো বিষয়। তেনেহ'লে আপোনালোকে ইয়াতে দেখা পাব যে এটা 3 লাইন আছে। ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে দেখা পাব সাৰ্চ ডকুমেণ্টছ। ইয়াতে ক্লিক কৰিব। সাৰ্চ ডকুমেণ্টছত ক্লিক কৰাৰ লগে লগে আপোনাৰ পেজটো অলপ লোডিং হ'ব। লোডিং হোৱাৰ পিছত আপোনাৰ সন্মুখত এনেকৈ আহি যাব। ইয়াতে আপোনালোকে দেখা পাব যে সাৰ্চ ডকুমেণ্টছ। ইয়াতে ক্লিক কৰিব। ক্লিক কৰি ইয়াতে আপোনালোকে ৰেচন কাৰ্ড লিখি দিব। ৰেচন লিখি দিয়াৰ পিছত আপোনালোকে ইয়াতে দেখা পাব যে গো বা সাৰ্চ অপশ্যন থাকিব। ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ পেজটো অলপ লোডিং হ'ব। লোডিং হোৱাৰ পিছত আপোনাৰ সন্মুখত আহি যাব। এনেকৈ আহি যাব। আপোনালোকে অলপ স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত ইয়াতে নাম্বাৰ 2 মানে 2 নম্বৰত দেখা পাব যে ৰেচন কাৰ্ড আসাম ফুড এণ্ড চিভিল ছাপ্লাইজ কৰ্পৰেশ্যন লিমিটেড। ইয়াতে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনাৰ পেজটো আকৌ অলপ লোডিং হ'ব। লোডিং হৈ আপোনাৰ সন্মুখত তেনেকৈ আহি যাব। যদি আপুনি আপোনাৰ নামেৰে একাউণ্ট বনাইছে তেনেহ'লে আপোনাৰ নামটো ইয়াতে আহি যাব। তাৰপিছত জেণ্ডাৰটো দিয়া থাকিব। তাৰপিছত ইয়াতে দেখা পাব যে হেড অফ ফেমিলি নেম। ইয়াতে আপোনাৰ হেড অফ ফেমিলি যাৰ নামত ৰেচন কাৰ্ডটো আছে তাৰ নামটো ইয়াতে লিখি দিব। ইয়াতে দেখা পাব ফাদাৰ নেম। ইয়াতে আপোনাৰ ফাদাৰ নেমটো লিখি দিব। তাৰপিছত আপোনালোকে ইয়াতে দেখা পাব ইয়াৰ অফ বাৰ্থ। আপোনাৰ ইয়াৰ অফ বাৰ্থ এক্সাম্পল দি আছে YY মানে আপোনাৰ ইয়াৰটো লিখি দিব।
তাৰ পিছত স্ক্ৰল কৰিলে ইয়াতে দেখা পাব আধাৰ লাষ্ট 4 ডিজিট আপোনাৰ আধাৰ কাৰ্ডৰ যে 4 ডিজিট নাম্বাৰ আছে সেই নাম্বাৰটো ইয়াতে লিখি দিব তাৰ পিছত আপোনালোকে ইয়াতে দেখা পাব ৰেশন কাৰ্ড নাম্বাৰ আপোনাৰ ৰেশন কাৰ্ডৰ নাম্বাৰটো ইয়াতে লিখি দিব লিখি দিয়াৰ পিছত তাৰ পিছত আপোনালোকে ইয়াতে দেখা পাব সিলেক্ট ডিস্ট্ৰিক্ট আপোনালোকে ইয়াতে ক্লিক কৰি আপোনাৰ ডিস্ট্ৰিক্টটো সিলেক্ট কৰি ল'ব তাৰ পিছত দেখা পাব গেট ডকুমেন্টস ইয়াতে ক্লিক কৰি দিব ইয়াতে দেখা পাব ৰিকুৱেষ্ট হেজ বিন সাবমিটেড প্লিজ ৱেট ডকুমেন্ট ফেক্ট সাকসেসফুলি হৈ গল তাৰ পিছত আপোনালোকে অলপ স্ক্ৰল কৰি ইয়াতে দেখা পাব ৰেশন কাৰ্ড ইয়াতে ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত ইয়াতে দেখা পাব পিডিএফত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনাৰ পেজটো অলপ লোডিং হ'ব লোডিং হোৱাৰ পিছত আপোনাৰ পিডিএফটো ডাউনলোড হৈ যাব ডাউনলোড হোৱাৰ পিছত আপোনাৰ সন্মুখত এনেকৈ আপোনাৰ ৰেশন কাৰ্ডখন আহি যাব সকলো ডিটেইলছ দিয়া থাকিব অলপ স্ক্ৰল কৰিব স্ক্ৰল কৰাৰ পিছত আপোনাৰ ৰেশন কাৰ্ডত যি কেইটা নাম আছে সকলো বিলাক ইয়াতে আহি যাব এনেকৈ আপোনালোকে আপোনাৰ মোবাইলৰ পৰাই ডিজিটেল ৰেশন কাৰ্ডখন ডাউনলোড কৰিব পাৰিব